হেল্ল' এভৰিৱান, মই ববিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ পায়সৰ ৰেচিপি। তেনেহ'লে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। পায়সৰ ৰেচিপিটোৰ বাবে মই লৈ লৈছোঁ জহা চাউল 2 মুঠি, তাজা আমুল 1 লিটাৰ, কেইটামান কাজু বাদাম, খিচমিচ, তেজপাত 2 খিলা, চেনি আৰু লগতে ঘি অলপ। ভালদৰে উতলিবলৈ দি 2 মুঠি জহা চাউল ভালদৰে ধুই গাখীৰত দি দিলোঁ। চাউলখিনি দিয়াৰ পাছত এবাৰ ভালদৰে লৰাই দিছোঁ। গেছৰ ফ্লেম একেবাৰে ল' কৰি ৰাখিছোঁ। তেজপাত 2 খিলা দি দিছোঁ। এতিয়া মই 15 মিনিটমানৰ পাছত চাইছোঁ চাউলখিনি সিজিছেনে নাই। চাউলখিনি ভাতৰ দৰে সিজি আহিলে ইয়াত চেনি এড কৰি দিম। চেনি আপোনালোকে কম বেছি পৰিমাণে এড কৰিব পাৰিব। মই 8 চামুচ চেনি এড কৰিছোঁ। মাজে মাজে পায়সখিনি মই লৰাই আছোঁ। এতিয়া ইয়াত তিয়াই থোৱা কাজু কিচমিচখিনি দি ভালদৰে লৰাই দিলোঁ। পায়সখিনি মাজে মাজে এবাৰ দুবাৰকৈ লৰাই থাকি পায়সৰ চাউলখিনি সিজিবলৈ আৰু গাখীৰখিনি শুকাবলৈ দিলোঁ। পায়সখিনি মই অলপ জুলীয়াকৈ ৰাখিছোঁ। পায়সখিনি নমোৱাৰ আগমুহূৰ্তত ইয়াত 1 চামুচ ঘি এড কৰি ভালদৰে লৰাই দিছোঁ। এই পায়সখিনি ইতিমধ্যে নমাব পৰা হৈ গৈছে। পায়সখিনি ভালদৰে ঠাণ্ডা হ'বলৈ দি এটা পাত্ৰত পৰিৱেশন কৰিম। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব পাৰে।